হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল। আলহামদুলিল্লাহ, মোৰো খবৰ ভাল। সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ চিকেন ৰোষ্ট। ফাৰ্ষ্টতে মই চিকেনখিনি ভালকৈ চাফা কৰি এবাৰ ধুই ল'ম। গোটেইখিনি ধোৱাৰ পাছত মই নেমু লৈ লৈছোঁ এফালমান। লৈ সেইখিনি মই মাংসত ভালকৈ চেপি ৰসখিনি দি দিম। দি সেইখিনিও ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি আধা ঘণ্টাৰ কাৰণে থৈ দিম যাতে চিকেনখিনি টাইট হৈ যায়। যিহেতু লোকেল চিকেন নহয়, ব্ৰইলাৰ চিকেন অলপ নৰম থাকে, নেমু চেপি দি থ'লে অলপমান টাইট হয়। আধা ঘণ্টা হৈ যোৱাৰ পাছত মই সেই চিকেনখিনি আৰু 2-3বাৰমান ভালকৈ ধুই ল'ম। ধুই লোৱাৰ পাছত এইখিনি মই এবাৰ মেৰিনেট কৰিম। তাতে আদা নহৰুৰ পেষ্ট, নিমখ আৰু হালধিৰ গুড়ি আৰু জলকীয়াৰ গুড়ি সেইখিনি দি মই ভালকৈ মিক্স কৰি ল'ম। আৰু অলপমান নেমু ৰস দি দিছোঁ। দি এবাৰ এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰাৰ পাছত মই ইফালে কেৰাহীত তেল দি লৈছিলোঁ। তাতে তেল গৰম হোৱাৰ পাছত মই সেই মাংসৰ পিচখিনি এটা এটাকৈ তেলত ঢালি দিছোঁ। সেইখিনি মানে অলপ গোল্ডেন কৰি ভাজি ল'ম। এবাৰ চাওক, মই অলপমান ওলটাই দিম যাতে বহুত ছাইড ভালকৈ ভাজা হৈ যায়। বেছিও নাভাজোঁ, মানে বেছি ভাজিলে আৰু অলপ বেছিহে টাইট হ'ব, সেইকাৰণে অলপ ভাজিম। বেছি টাইটো যাতে নহয়, বেছি নৰমো নাথাকে, সেনেকৈ ভাজি ল'ম। এইবাৰ চাওক, গোটেইখিনি ভজা হৈ গৈছে, অলপ গোল্ডেন কালাৰ আহি গৈছে। এতিয়া মই গোটেইখিনি কেৰাহীৰ পৰা নুমাই ল'ম। গোটেইখিনি নুমাই লোৱাৰ পাছত মই সেই একেখন তেলতে গোটা গৰম মছলা, তেজপাত দি দিছোঁ আৰু পিঁয়াজ, কাটি থোৱা পিঁয়াজ দিছোঁ, আদা নহৰুৰ পেষ্ট, হালধিৰ গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা আৰু ৰেড চিলি পাউডাৰ গোটেইখিনি ভালকৈ দি মিক্স কৰি লৈছোঁ। এইবাৰ সেই তাতে অলপমান টমেটো চচ দি দিছোঁ। দি এইখিনিও মই ভালকৈ মিক্স কৰি ল'ম। অলপমান পানী দি দিছোঁ, মানে মছলাখিনি যাতে ভালকৈ মিক্স হৈ যায়। এইবাৰ মিক্স হোৱাৰ পাছত মই ভাজি থোৱা মাংসখিনিও তাতে দি ভালকৈ গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। চাওক, ওলট পালটকৈ মিক্স কৰি ল'ম। লৈ অলপমান পানী দি দিম যাতে টমেটো চচ আৰু মছলাখিনি মাংসৰ ভিতৰত সোমাই যায়। সেনেকৈ বেছি পানী নিদিওঁ, অলপমান দি দিম। মানে একেবাৰে ড্ৰাইও নকৰোঁ, অলপ মাখা মাখা টাইপৰ কৰিম, মানে ভাত ৰুটি দি খাৰ কাৰণে। এনেওতো ৰোষ্ট অলপ ড্ৰাই টাইপৰ হয়, সেইটো মানে এনে খাবৰ কাৰণে ভাল হয়, কিন্তু ভাতেদি বা ৰুটি দি খালে অলপমান মাখা মাখা টাইপৰ হ'ব লাগে। সেইকাৰণে মই বেছি ভাজা নাই, অলপমান গ্ৰেভি টাইপৰ বনাইছোঁ। চাওকচোন, লাষ্টত মই গৰম মছলা আৰু ওপৰেদি অলপমান ঘি দি নুমাই লৈছোঁ। খাবলৈ কিন্তু বহুতেই টেষ্টি হৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।